ঘৰ মোচা হ'লনে তোমাৰ? ঘৰটো মোচা হ'লে বাহিৰত বাচন বাতিখিনি আছে, সেইখিনি ধুই লৈ আহিবি। কষ্ট দিয়ে গলু কি কৰি আছা তুমি? তুমি কাম কৰি আছা? কোনে কৰিব দিছে তোমাক কাম? তুমি সদায় কাম কৰা নেকি? মা ক'ত তোমাৰ? মাক মাতি দিয়াছো। কি হ'ল? কিয় চিঞৰি আছা? এই শুনাছো, মই তোমাকে মাতিছো, এইফালে আহা। মোক চিনি নোপোৱা তুমি? এই শিশুটো কাৰ? তাক এনেদৰে কামত লগোৱাটো যে অপৰাধ তুমি জানানে? এতিয়াতো তাৰ পঢ়া বয়স, এতিয়া খেলাৰ বয়স, এই পখিলা খেতা বয়সত তুমি তাক কামত লগাইছা যে? তুমি মাতৃ হিচাপে কি তাক কাম কৰা মেচিনৰ দৰে ভাবিছা নেকি? সেইটো কেতিয়াও মেচিন হ'ব নোৱাৰে। আৰু বিশেষকৈ আজিৰ দিনটো তুমি জানানে? আজিৰ দিনটো তাত পাইছ। আজি 14 নৱেম্বৰ। আজি কি হয় কওকচোন? আজি শিশু দিৱস হয়। তুমি আজিৰ দিনটো নেৰিলা তাক কামত লগাবলৈ। ভাইটি আহাছো, এইফালে আহাছো। তোমাৰ কোন হয়? তোমাৰ মা হয়। তোমাক এনেদৰে সদায় কাম কৰিব দিয়ে ন? সদায় কাম কৰিব দিয়ে। তুমি বহুত ভুল কৰিছা নহয়। তেনেকুৱা নকৰে নহয়। ইমান মৰম লগা শিশুটোক তুমি এনেকৈ কামত লগোৱা, এইটোতো ভাল কথা হোৱা নাই। তুমি জানানে বৰ্তমান আইনখনৰ বিষয়ে? তোমাৰ যদি এইবিলাক কথা আনে গম পাই নহয়, শিশু আইনৰ অধীনত তোমাৰ যাৱন জীৱন কাৰাদণ্ড হ'ব পাৰে। তুমি ভুল বুজিছা। আমাৰ নেহৰু খুৰাই কি কৈছিল? নেহৰু খুৰাই কি কৈছিলে? আনৰ সন্তানক বহুত মৰম কৰিছিলে নেহৰু খুৰাই, যাৰ কাৰণে আজি নেহৰু খুৰাৰ নামতে আজি 14 নৱেম্বৰ হিচাপে শিশু দিৱস হিচাপে উদযাপন কৰা হয়। তুমিতো বহুত ভুল কৰিছা। মই অনুতপ্ত হৈছো। মই পাহৰিয়ে পেলাইছিলো শিশুৰ মৰম চেনেহ ভাল পোৱাৰ কথা। মই আজি অনুতপ্ত হৈছো, মই ভাগৰি পৰিছো, মই বুজি উঠিছো। মোৰ ভুল হৈছে, মোক ক্ষমা কৰি দিব বাবা। মোৰ ভুল হৈছে, তুমি মোক ক্ষমা কৰি দিবা। মই পাহৰিয়ে পেলাইছিলো যে এজন শিশুক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে, সিহঁতক এটা মুক্ত জীৱন দিব লাগে, সিহঁতক পঢ়িব দিব লাগে। মই পাহৰিয়ে পেলাইছিলোঁ। মোৰ ভুল হৈ গৈছে। মই তোমাক স্কুলত যাব দিম, মই তোমাক পঢ়িবলৈ দিম। তুমি দুখ নকৰিবা, মোক তুমি প্লিজ ক্ষমা কৰি দিবা। তুমি ভালদৰে পঢ়িবা, মোৰ ফালে চোৱাচোন, হাঁহি দিয়া। তুমি আজিৰ পৰা ক'ত যাবা? স্কুলত যাবা আৰু ভালদৰে পঢ়িবা দেই। আৰু আপোনাকো বহুত বহুত ধন্যবাদ। থেংক ইউ তুমি বুজি পোৱাৰ কাৰণে। মই মোৰ ভুলৰ বাবে ক্ষমা বিচাৰিছোঁ, যাতে কোনো মহিলাই আপোনালোকৰ নিজৰ সন্তানক যাতে কামত নলগাই, পঢ়িবলৈ দিয়ক, সিহঁতক মুক্ত জীৱন এটা কটাবলৈ দিব। আপোনাৰ ল'ৰাটোৱে চাব এদিন ভৱিষ্যত আপোনাৰ কাৰণে জিলিকি উঠিব, দেশৰ ভৱিষ্যত হৈ পৰিব। লগতে আমাৰ তৰফৰ পৰা প্ৰতিগৰাকী শিশুলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। হেপী চিলড্ৰেনছ ডে।
তে আমাৰ ভিডিঅ'টি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব। প্লিজ কমেণ্ট।